নমস্কাৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ব্ৰা কাট স্লিভলেছ ব্লাউজ কাটিং ব্ৰা কাট ব্লাউজ কাটিংৰ বহুত কেইটা ডিজাইন আছে তাৰে ভিতৰত আজি অতি সহজে কাটিব পৰা এটা ডিজাইন আপোনালোকৰ মাজলৈ লৈ আহিছো আজি কাটিংৰ মেজাৰমেন্ট এইটো আপোনালোকে চাই লওক ভালদৰে যিকোনো সাইজৰে আপোনালোকে কাটিব পাৰিব কিন্তু যদি সৰু হয় সাইজটো তেতিয়া আপোনালোকে ইয়াৰ মেজাৰমেন্ট অলপমান কম বেছি কৰিব লাগিব মই যেহেতু 38 সাইজৰ চিলাইছো হে মই দীঘল লৈছো 16 ইঞ্চি বহলটো লৈছো 11.5 নেক বহল লৈছো 2.5 শোল্ডাৰ 3 ইঞ্চ এই পাৰ্টটো যেহেতু বেক পাৰ্ট হ'ব বেক নেকৰ দীঘলটো লৈছো 9.5 ইঞ্চি আপোনালোকে কাপোৰখন দুভাগ কৰি ল'ব প্ৰিন্টেড সাইডটো ভিতৰলৈ ভৰাই ল'ব আৰু যেটো সাইড খোলা সাইড আছে হে খোলা সাইডটো আমি শোল্ডাৰৰ সাইডৰ ফালে দিম নেকৰ সাইডত আমি বন্ধৰ সাইডটো লম শোল্ডাৰ মই লৈছো 6.5 যেটো 38 সাইজৰ হে অকনমান বহাই লৈছো 36 হলে আপোনালোকে 6 লেও হয় শোল্ডাৰৰ সাইডত আমি আধা ইঞ্চিত এটা চিন দিলম হে আধা ইঞ্চি চিনটোৰ পৰা নেকলৈ আমি এটা জয়েন কৰি দিম কাপোৰৰ গুটি বহলটোৰ আছিল 11.5 ইঞ্চি এতিয়া আমি ককালৰ ওচৰত 1 ইঞ্চি কমাই দিম চিন দিয়াই কাপোৰটো এতিয়া ভালদৰে কাটি ল'ব আপোনালোকে মই ভিডিঅ'ত দেখাই দিছো তেনেদৰে চাই কাটি ল'ব বেক পাৰ্ট কাটি হৈ গ'ল এতিয়া আমি ফ্ৰন্ট পাৰ্টটো কাটিম কাপোৰখন আকৌ আমি দুটা ভাঁজ কৰি লম ভাঁজ কৰি লৈ তাৰ ওপৰত বেক পাৰ্টটো দি দিম দি এতিয়া বেক পাৰ্টটো চিনে আমি চকডাল লৈ আঁকি লম বেক পাৰ্টটোৰ পৰা তললৈ আমি 1 ইঞ্চি বহাই লম হেতু জুখতে কাটি লম যেহেতু বেক নেকৰ দীঘল আছিল 9.5 ইঞ্চি ইয়াত 9.5 ইঞ্চি নহব 6.5 ইঞ্চি দিছো হে চুকটো অকমান ওপৰলৈ 1 ইঞ্চিৰ ওপৰত এটা চিন দি আমি গোল কৰি লৈছো আগত যেহেতু আমি শোল্ডাৰ কাটিছিলো তাৰ পৰা আধা ইঞ্চি আমি ভিতৰলৈ ভৰাই এতিয়া শোল্ডাৰটো কাটিব লাগিব ফ্ৰন্ট পাৰ্টৰ এইখিনি থাকোতে যিখিনি এক্সট্ৰা কাপোৰ থাকে সেইখিনি আপোনালোকে পেলাই নিদিব পাছত কামত আহিব এতিয়া আমি বাৰ কাটিং কৰিম বাৰ কাটিং কৰিবৰ কাৰণে নেকৰ পৰা আমি 5.5 ত এটা চিন দিছো শোল্ডাৰৰ পৰা 2.5 ত কঁকালৰ পৰা ওপৰলৈ আমি 3.5 ত এটা চিন দিছো তাৰ পৰা 2.5 ত আমি এতিয়া এই চিনটো জয়েন কৰি দিম জয়েন কৰি আমি তলৰ পটিটো কাটি লম এই পটিটো আমাৰ ব্লাউজৰ তলত লগাবলৈ দৰকাৰ হ'ব ব্ৰা তলত এতিয়া আমি 6.5 ত এটা চিন দিম চিন দি আগত 2.5 আৰু 5.5 চিনটো হেতি আমি গোল আকাৰত জয়েন কৰি দিম এতিয়া কাটি লওঁ আমি কাটি লোৱা ব্ৰাটো কাপোৰত আমি জয়েন কৰিব নোৱাৰো হে ব্ৰাটো আমি এখন দুটা ভাঁজত ভাঁজ কৰি লৈ কাপোৰত ওপৰত দি লৈছো এতিয়া তল সাইডলৈ তললৈ 1.5 ইঞ্চিত এটা ফুট দিছো সাইডত 1 ইঞ্চি ইটো সাইডতো 1 ইঞ্চিত এটা ফুট দি ওপৰলৈ আমি হাফ ইঞ্চিত দিম কাৰণ হুপৰ কাৰণে লাগিব হে আমি হাফ ইঞ্চি বহাই দিছো ইয়াৰ ওপৰটো হাফ ইঞ্চিতে দি যাম
গোটেইকেইটা ফুট আমি এতিয়া জইন কৰি দিম তলৰ হেডুখ একেবাৰে জুঙা কৰি নিদিব অকমান গোল আকাৰত দি দিব দেখিবলৈ ভাল হ'ব এতিয়া আমি ব্ৰাটো কাটি লম একেবাৰে সহজ এনেদৰে আপোনালোকে ব্ৰা কাটিবলৈ যিসকলে নতুনকৈ শিকিছে তেওঁলোকৰ বাবে বহুত সহজ হ'ব আৰু কেইবাটাও পদ্ধতি আছে মই কিন্তু এই ভাগে শিকাইছো কাৰণ এটো সমু পদ্ধতি মই ভিডিওত দেখাই দিছো কেনেকৈ ভাঁজ কৰিছো হে তেনেদৰে ভাঁজ কৰিলৈ 1 ইঞ্চিত এটা চিন দি এনেদৰে আমি সিলাই লগাই দিম নেক্সট পাৰ্টটো তেনেকৈ কৰি লৈছো এতিয়া আমাৰ ব্ৰাটো ফুলি উঠিব এই দেখত আপোনালোকে এনেকৈ সিলাই মাজত সমানে দুভাগ কৰি লৈছো দুভাগ কৰি হাফ ইঞ্চি এটা সিলাই দি দিম যাতে আমাৰ ব্ৰাটো ধুনীয়াদৰে ফুলি আহে যিমান সাইজৰে নহওক আপোনালোকে হিমান সাইজৰ ব্ৰা কাটিং কৰি উলিয়াব পাৰিব এতিয়া হৈ গল কাটি এটো বেক পাৰ্ট ফ্ৰন্ট পাৰ্টটো মই জয়েন কৰি দেখাই দিছো এনেদৰে কেতিয়াবা জয়েন হৈ থাকিব পাৰে কাটি লব আপোনালোকে ভালদৰে এই ভিডিওত মই সিলাই কৰাটো নেদেখাও নেক্সট ভিডিওত আপোনালোকক মই কেনেদৰে সিলাব লাগে দেখাই দিম বাৰু একেবাৰে সহজ যিসকলে ভাবি থাকে ব্লাউজ সিলাবলৈ বহুত কঠিন এইদৰে আপোনালোকে কৰি চাবচোন এতিয়া আমি ডিঙিৰ পটি আৰু হুপৰ পটি কাটিম আমি যিখিনি এক্সট্ৰা কাপোৰ উলাইছিলে সাইডত থৈ দিছিলো সেই কাপোৰৰ পৰাই হুপৰ পটি আৰু ডিঙিৰ পটি কাটিম যেটো স্লিভলেস ব্লাউজ হে হাতৰ কাৰণেও লাগিব পটি গোটেইকেইটা মই কাটি দেখাই দিছো আপোনালোকে চাই লব এয়া হুপ পটি হৈ গল ডিঙি আৰু হাতৰ কাৰণে কেচিয়াকে লব লাগিব পটিটো সিধাকৈ ললে আপোনালোকে সিলাবলৈ বেয়া হ'ব হে কেচিয়াকৈ লব 1 ইঞ্চি ললে হ'ল যুক্তি যিমান কেইটা লাগে ডাঙৰ কাপোৰ হলে ভাল সৰু কাপোৰ হলে আপোনালোকে কেইবাটাও পটি কাটি লব প্লিজ ভিডিওটোৰ পৰা কেনে পালে কি শিকিব পাৰিলে কমেন্টত নিশ্চয় জনাব থ্যাংক ইউ